পাঠ কৰিবলৈ লৈছোঁ তন্ময় শৰ্মাৰ কবিতা খিৰিকী। যেতিয়া বাহিৰত নতুন দিন এটিয়ে এঙামুৰিলৈ সাৰ পায়, তেতিয়া খিৰিকীখনৰ ভিতৰত ৰাতি এটিয়ে উচুপি থাকে। খিৰিকীখনৰ বাহিৰত সুখবোৰ উৰি ফুৰে আৰু ভিতৰত বাঁহ সাজে নিৰ্জনতাই। খিৰিকীখনৰ বাহিৰত মানুহৰ অন্তহীন ব্যস্ততা। খিৰিকীখনৰ ভিতৰত বিৰাজ কৰে কেৱল মাথো শূন্যতাই। খিৰিকীৰ ভিতৰৰ মানুহবোৰ চূড়ান্ত অসুখী। খিৰিকী মুখত ৰৈ তেওঁলোকে চাই থাকে কল্পনা বিলাসত মত্ত বাহিৰৰ সুখী পৃথিৱী। অথচ কি আচৰিত, খিৰিকীৰ বাহিৰে ভিতৰে বাস কৰে একেজনেই মানুহ, একেই মুখ, একেই হাঁহি আৰু সেই একেই চকুহালি। বাহিৰত তিৰবিৰাই থাকি ভিতৰত চকু পানীত তিতি থাকে জিহালি। এনেদৰেই অনন্তকাল কঢ়িয়াই ফুৰে মানুহে নিজৰ মাজত এখন খিৰিকী, যিখনে অতন্দ্ৰ প্ৰহৰী হৈ থিয় দিয়ে দুখ আৰু সুখক পৃথক কৰি, এজন মানুহকে দুখন ভিন্ন পৃথিৱীৰ বাসিন্দা কৰি।